হেল্ল' গুড ইভিনিং আৰু যিহেতু আজি ওলাই আহিছোঁ ক'লৈ জানেনে বিহুৰ বজাৰ কৰিবলৈ বুলি কিন্তু কাপোৰ কানি বজাৰ নহয় দেই মানুহৰ ভিৰ দেখিছে নহয় আমাৰ ইয়াত বহে দেওবৰীয়া হাট বজাৰ আৰু বজাৰত যিহেতু মানুহৰ ভিৰ বিহু বুলি তেওঁলোকেও বজাৰ কৰিবলৈ আহিছে সকলোখিনি মানুহ আৰু যিহেতু মানুহৰ ভিৰ একেবাৰে ঠেলা হেঁচা বজাৰত সোমাবই নোৱাৰি তথাপিও উপায় নাই নহয় জানো আমি বিহু বজাৰ কৰিবই লাগিব লগতে আহিছে মা আমি দুইজনী আহিছোঁ বজাৰ কৰিবলৈ বুলি মাক অকণমান ভিৰত উঠাই দিছোঁ তেওঁ লাজ কৰে যদিও আৰু যিহেতু প্ৰথমে দেখিলোঁ একেবাৰে ভোট জলকীয়া আমাৰ জলকীয়াৰ ভিতৰত ভোট জলকীয়া মেইন নহয় জানো এয়া আপোনালোকক দেখাই দিছোঁ কাৰ বাৰু লোভৰ পানী ওলাইছে ক'বচোন আৰু ভোট জলকীয়া লোৱা নহ'ল আৰু তেনেকৈ ঘৰত আছেই আৰু যিহেতু কণ জলকীয়া ল'লোঁ 1 কেজি আৰু যিহেতু বস্তুৰ দৰ দামবোৰ ঠিকে চলিছে উপায় নাই আৰু কম বেছি থাকেই নহয় জানো আৰু মাটিমাহ দেখিছোঁ আৰু মাটিমাহ যিহেতু 1 কেজি লৈ ল'লোঁ 1 কেজি 100 টকাকৈ দিছে দেই কিন্তু বৰ দাম আকৌ ল'লোঁ ৰঙালাও গাহৰিৰ লগত টেষ্ট নহয় জানো আকৌ লাই শাক একেবাৰে আংকলজনে মোৰ ভিডিঅ'ত উঠিছে বুলি তেওঁ কিন্তু বৰ ভাল পাইছে হাঁহি এটা মাৰি দিছে দেই মই কৈছোঁ আপোনাক ভিডিঅ'ত উঠাই দিছোঁ তাৰপিছত বিহুৰ বতৰ যিহেতু কাঠআলু লৈছোঁ বগা কাঠআলু ল'লোঁ আৰু ৰঙাও ল'লোঁ এই ৰঙাটো কয় আমাৰ ইয়াত পাগলি বুলি বিহুৰ বতৰত কাঠআলুটো লাগেই নহয় জানো আৰু ধুনীয়াকৈ বস্তুখিনি বাছি মেলি ল'লোঁ আৰু যিহেতু ভাল লাগিল বজাৰলৈ আহি মানুহো ভিৰ আৰু বস্তুৰ দৰ দাম ঠিকেই আছে আৰু কম বেছিটো থাকেই বজাৰত নহয় জানো আৰু গোটেইখিনি বস্তু লোৱা হৈ গ'ল পাছত দেখিলোঁ আকৌ জিলমিলি শাক এয়া জিলমিলি শাকো দুমুঠি লৈ ল'লোঁ 10 টকাত দুমুঠি দিছে আৰু ঔটেঙা ঔটেঙা বুলি ক'লেতো মাছৰ লগত জোল বনাই বহুত বেছি ভাল লাগে নহয় জানো আকৌ ফুলকবি বন্ধাকবি 1 কেজি লৈ ল'লোঁ তেনেকৈ মিলাই মেলি আৰু যিহেতু ধনিয়া আমাৰ চব্জিত দিবলৈ মাংস হওক বা কিবাকিবি হওক ধনিয়াটো আমাৰ মেইন 10 টকাত 4 মুঠি দিছে আৰু লাষ্টত একেবাৰে লাষ্ট সময়ত ল'লোঁ যে কমলা টেঙা আৰু কমলা টেঙা ৰ'দত বহি খাই বৰ টেষ্টি লাগে নহয় জানো অলপমান জলকীয়া পিটিকি দি দিব আৰু কি লাগে আৰু নহয় জানো খুব বেছি ভাল লাগে কমলা ল'লোঁ 2 কেজি আৰু কমলা টেঙা যিহেতু আপোনালোকৰ 30ত দি আছিলে কেজি 30 আৰু সেইকাৰণে লৈ ল'লোঁ আৰু বজাৰৰ পৰা অহা আমাৰ গধূলি হৈ গ'লগৈ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ ফালৰ পৰা আপোনালোকক মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলো ভালে থাকক আৰু ফূৰ্তি কৰক আজিৰ দিনটো ভালকৈ আৰু যিহেতু বজাৰখিনি এনেকৈ ঘৰত মেলি দিয়া হ'লহি মায়ে একেবাৰে পাচলিখিনি চাই আছে ঠিকে থাকে আহিছেনে নাই আৰু যিহেতু এনেকৈ ঘৰৰ বজাৰ কৰিবই লাগিব নহয় জানো বিহু বুলি আৰু ধুনীয়াকৈ এইখিনি বজাৰ কৰা হ'ল আৰু আপোনালোকৰ ঘৰত কেনেদৰে চলিছে বিহুৰ বতৰা সেইখিনি জনাবলৈ নাপাহৰিব আৰু যিহেতু মোৰ চেনেলটো নিউ হয় সকলোৱে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব